নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি লতি কচু হয়। মই ধুনীয়াকৈ চুচ গুচাই লৈছোঁ। ইয়াত ধৰিব পাৰিছে আপোনালোকে, ধুনীয়াকৈ গুচাই কৰি লৈছোঁ। এইখিনি ধুনীয়াকৈ মই ধুই কৰি লৈছোঁ। ইয়াতে ডাঙৰ চাই এটা বিলাহী লৈছোঁ, জলকীয়া 4টা লৈছোঁ, ফালি লৈছোঁ, আৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজটো ডাঙৰ চাই লৈছোঁ অলপ, আৰু আদা নহৰু এইখিনি পেষ্ট বনাই লৈছোঁ। এইখিনি মাছ ধুনীয়াকৈ ধুই কৰি ল'লোঁ, আৰু এতিয়া ইয়াতে নিমখ দিলোঁ, হালধি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। এইখিনি নিমখ হালধি সানি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত তেলখিনি দি দিলোঁ। তেলো এতিয়া গৰম হৈছে। এতিয়া দিম মই মাছ তেলত। মাছকেইটা দি দিলোঁ। মাছখিনি লুটিয়াই দিওঁ আহকচোন। লুটিয়াই দিছোঁ মাছখিনি। মাছ কেইপিচ ফ্ৰাই হৈ গৈছে। ইলুটি সিলুটি কৰি মই ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙা কৰি। এতিয়া নমাই দিওঁ। এইখিনি মাছ হৈ গ'ল, মাছ ফ্ৰাই কৰি হৈ গ'ল। গেছত কেৰাহীটো বহাই দিছোঁ, আৰু এতিয়া তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলত শুকান জলকীয়া দিছোঁ। শুকান জলকীয়াটো অলপ আপোনালোকে ক'লা হ'ব দিব, তাৰ চেণ্টটো আহিলে খাবলৈ ভাল লাগে। এতিয়া দি দিলোঁ কেঁচা জলকীয়া। নহৰুখিনি দিছোঁ। নহৰুখিনি অলপ লাল হ'ব দিব লাগিব ভালদৰে। এতিয়া দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপ লাল হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি লাল হৈছে। এতিয়া এইখিনি দি দিলোঁ। ভালদৰে লৰাই দিওঁ। এতিয়া ঢাকনখন মাৰি দিছোঁ, সিজক। এইখিনি লৰাই দিওঁ এতিয়া। এইখিনি অলপ সিজিছে, আৰু ইয়াতে বিলাহী এটা কাটি থৈছিলোঁ, বিলাহীটো দি দিছোঁ। আৰু 2 মিনিট কাৰণে ঢাকনখন মাৰি দিওঁ। এইখিনি সিজিছে, আৰু বিলাহীটো ধুনীয়া সিজিছে। আপোনালোকে নিমখটো যি পৰিমাণত খায় সেইটো পৰিমাণত দিলে হ'ল। এতিয়া হালধি দি দিছোঁ। এইখিনি লৰাই দিছোঁ। এতিয়া অলপ পানী দিছোঁ। সেইখিনি ধুনীয়াকৈ গলি গ'ল, কি ধুনীয়া সিজি গ'ল চাওকচোন। এতিয়া ইয়াতে দিম মই পানী। ইয়াতে এতিয়া জালুকখিনি দি দিছোঁ মই, আৰু এইখিনি ধুনীয়াকৈ উতলিব দিম। তৰকাৰীখিনি উতলি আছে। এতিয়া ইয়াতে মই মাছ কেইপিচ দিওঁ। মাছ কেইপিচ ইয়াতে দি দিলোঁ। এতিয়া 20 মিনিট সময়মান ধুনীয়াকৈ উতলক। এয়া চাওকচোন, তৰকাৰী হৈ গৈছে, কি ধুনীয়াকৈ উতলি আছে। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন। লতি কচু দি মাছ চব্জিটো খাই বহুতেই টেষ্টি লাগে। আপোনালোকে খাই চাওকচোন এনেকৈ বনাই। এতিয়া নমাই দিম, হৈ গৈছে। এয়া চব্জি মোৰ হৈ গ'ল। আপোনালোকে এইদৰে খাই চাবচোন বনাই, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।